खुलुमबाय स्टुडियाव दं आं भाइगुस्रि बसुमतारी बीजेपीआ हारसिं बिसायख'थि गेलेगोन होनना बुंनायाव हाग्रामा महिलारिया प्रमद बर'खौ गाबदों होनना बाथ्रा बुंनायनि सायाव फिननाय होदों बिथां प्रमद बर'आ नंगौ गाहाय मावफुं सोद्रोमा बिथां प्रमद बर'आ खौरांगिरिनि गेजेरजों माखासे गोख्रों बाथ्रा बुंथिदों बिथाङा बुंथिदों दि आं 1 बोसोराव माब्ला गाबदोंमोन आंनो गोसोआव गैया हाग्रामा महिलारिया जुदि आंनि गाबनाय गाबैखौ खबर लाबाय थायोब्ला बियो आंनि थाखाय जोबोद गेदेर बाथ्रा होननानै बाथ्रा बुंथिदों जुआ 1 বছৰত কিতিয়া কান্দিছিলো মনত নাই গটিকে হাগ্ৰামা মহিলাৰি যদি ইমানে খবৰ থাকে মানে মোক কান্দা লাগে কিতিয়াটো বহুত ডাঙৰ কথা नाथाय हाग्रामा महिलारिया दि गावनि दोलोखौनो बुजिया समाजनि बाथ्राखौनो मिथिया बेनिखायनो बीजेपीआ मा बाथ्रा बुंदों बेखौ लानानै हाग्रामा महिलारिया मानो जिंगासिदों होनना बाथ्रा बुंथिदों बिथां प्रमद बर'आ কিন্তু তেখেতেটো নিজৰ দলৰ কথাই বুজি নাপায় এতিয়া সমাজৰ কথাটো নাজানে গটিকে বিজেপিয়ে কিবা কৈছে এই কথাটো লৈ পেলাই হাগ্ৰামা মহিলাৰিয়ে কিয় ইমান চিন্তা কৰিছে आरोबाव बिथां प्रमद बर'आ बुंथिबावदों दि हाग्रामा महिलारिजों गोख्रों दैदेनगिरिफ्रानो गैलिया बिथांनि थाखाय फैबाय थानाय समा मोजां नङा बेनिखायनो हाग्रामा महिलारिया इउपिपिएल एबा आंनि बाथ्रा साननायखौ दोनथ'नानै गावनि दोलो आरो समाजनि फारसे सानोब्ला राजखान्थिनि थाखायबो आरो बिथांनि इयुननि थाखायबो मुलाम्फा जागोन होननानै बाथ्रा बुंथिदों बिथां प्रमद बर'आ बेनि अनगायैबो बिथां प्रमद बर'आ हाग्रामा महिलारिनि बेरेखायै मा गोख्रों बाथ्रा बुंथिदों फै जों आबुङै मिथिना लानि মই जुआ 1 বছৰত কিতিয়া কান্দিছিলো মনত নাই গটিকে হাগ্ৰামা মহিলাৰি যদি ইমানে খবৰ থাকে মানে মোক কান্দা লাগে কিতিয়াটো বহুত ডাঙৰ কথা কিন্তু তেখেতেটো নিজৰ দলৰ কথাই বুজি নাপায় এতিয়া সমাজৰ কথাটো নাজানে গটিকে বিজেপিয়ে কিবা কৈছে এই কথাটো লৈ পেলাই হাগ্ৰামা মহিলাৰিয়ে কিয় ইমান চিন্তা কৰিছে হাগ্ৰামা মহিলাৰি নিজৰ কথাটো চিন্তা কৰক নিজৰ দলৰ যিখিনি বাগা নেতাসকলে তেখেতৰ সতীৰ্থসকল এতিয়া তেখেতৰ লগত নাই আৰু তেখেতৰ আহি থকা সময়টো খুব ভাল সময় নহয় তো এই কাৰণে হাগ্ৰামা মহিলাৰি ডাঙৰীয়াই ইউপিপিএলৰ কথা বা মোৰ কথা চিন্তা কৰাটো বাদ দি পেলাই নিজৰ কথা চিন্তা কৰিলে আৰু সমাজৰ কথা চিন্তা কৰিলে তেখেতৰ ৰাজনীতিকভাৱেও লাভ হ'ব তেখেতৰ ভৱিষ্যত কেৰিয়াৰৰ কাৰণেও লাভ হ'ব স্যার আজি বেনিফিচিয়ারি মৃত্যুক লৈ সব বেনিফিচিয়ারিটো আমাৰ আমি হিসাব কৰি চালো যে আমি এটা সমষ্টিত 10ৰ পৰা 12,000 বিভিন্ন আমাৰ চৰকাৰী সুবিধাসকল পাইছে তেখেতসকলে এই সুবিধাবিলাক পাই পেলাই আগৰ সময়ৰ ষ্টৰীবিলাক চালে কোনবা গাহৰি পাইছে ভালকে পালন কৰা নাই কোনবা ছাগলী পাইছে ভালকে পালন কৰা নাই কোনবা কি কয় সেলফ হেল্প গ্ৰুপত ফান্ড পাইছে ভালকে ইউটিলাইজ কৰা নাই তেনেকা বিভিন্ন সমস্যাবিলাক হৈছিল আমি বিচাৰিছো যে বড়োলেণ্ডৰ শান্তি আহাৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি প্ৰগ্ৰাম আজি সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে খেতিয়কৰ কাৰণে মহিলাৰ কাৰণে দিছে এই প্ৰগ্ৰামবিলাক আমাৰ ইয়াত ভালকে ইউজ হ'ব লাগে ইয়াৰ বেনিফিটটো পাব লাগে সেকেন্ড হল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুতখিনি স্কিম দিছে এই স্কিমবিলাক আমাৰ অঞ্চলত ভালকে ৰূপায়ণ হ'ব লাগে ইয়াৰ প্ৰফিটটো বেনিফিটটো সবে পাব লাগে আৰু আমি বিটিআৰ চৰকাৰখনেও 4টা বছৰত প্ৰায় 4 লাখতকৈ অধিক খেতিয়কসকলক আমি সহায় কৰিলোঁ আমি থুলমূল হিসাব কৰিব লাগিলে 2.5 লাখতকৈ অধিক বিভিন্ন মহিলা সংস্থাবিলাকত আমি হেল্প কৰিলোঁ যুৱকসকলক আমি বিভিন্ন আঁচনি দিলোঁ এই গোটেই আঁচনিবিলাক আমি বিচাৰিছোঁ যে ভালকৈ ৰূপায়ণ হওক আৰু আমি এতিয়া 30-40 বছৰ বড়োলেণ্ডৰ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহাৰ পিছত আজি যে শান্তিৰ পৰিৱেশ আহিল ইয়াৰ যিখিনি সুবিধা বা ইয়াৰ যিখিনি বেনিফিট এটো লৈ পেলাই আমি অৰ্থনীতি আৰু শিক্ষাৰ জাগৰণটো আগুৱাই নিব লাগে তো ইয়াৰ কাৰণে আমি সবক সজাগতা কৰি আছো সবক কথাটো জনাই আছো চৰকাৰৰ এটো দায়িত্ব যে আমি কিবা এটা পলিচি লৈছো পইচা ৰিলিজ কৰি দিছো ফান্ড দিছো এইখিনিয়ে যথেষ্ট নহয় আমাৰ নাগৰিকসকলৰ লগত আমাৰ সম্বন্ধটো ভাল থাকিব লাগিব আৰু চৰকাৰৰ যেটো চিন্তা এই চিন্তাটো ৰাইজক জনাব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত দেশ গঢ়িব বিচাৰিছে এটো সৰু কথা নহয় বিশ্বৰ ভিতৰত ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়িব বিচাৰিছে চতুৰ্থ অৰ্থনীতিত আছে এতিয়া তৃতীয় অৰ্থনীতিত যাব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেশৰ ভিতৰতে অসমখন এটা উন্নত ৰাজ্য হিচাপে উন্নত ৰাজ্য খাৰিত আনিব বিচাৰিছে সো উন্নত ৰাজ্য হিচাপে যেটা গঢ়িব বিচাৰিছে বহুতখিনি আঁচনি লৈছে তেনেহলে বিটিসি কাউন্সিলটো
আজি 10টা কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল যোনে নেকি বহুত নতুন নতুন কাম কৰিছোঁ লেণ্ড ডকুমেণ্ট ডিজিটাইজ কৰিলোঁ দুনিয়াৰ যিখিনি চাকৰি আছে এইটো ট্ৰেন্সপাৰেণ্ট কৰিলোঁ চাকৰি দিয়াত ৰুৰেল ডেভেলপমেণ্টৰ লাইফ শিক্ষা অনুষ্ঠানবিলাকত বহুতখিনি সংস্কাৰমূলক কাম কৰিছোঁ ভূমিৰ ক্ষেত্ৰত এতিয়া 3,23,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ প্ৰায় 39,000তকৈ বেছি সেটেলমেণ্ট দিলোঁ আৰু এতিয়া আমি 47,000তকৈ বেছি ভূমিহীন পৰিয়ালবিলাকক ভূমি দিবলৈ গৈ আছোঁ এই গোটেই কথাটো ৰাইজক জনাবলৈ এই সভাটো আয়োজন কৰা হৈছে কেনে হ'ব এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচন চাওক মই যিহেতু UPPLৰে সদস্য মই UPPLৰ কথা ক'ব পাৰিম BPFৰ কথাটো ক'ব নোৱাৰিম মই ক'ব পাৰিলেও মই নকওঁ কাৰণ মই তেখেতসকলৰ মুখপাত্ৰ নহয় তেখেতসকলৰ কোনো মানে থিংক টেংকো নহয় BPFৰ কথাটো BPFে ক'ব আমাৰ CWC মিটিঙত সিদ্ধান্ত লোৱা হ'ল যে লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ ফ্ল'ৰৰ লিডাৰ হয় তেখেতৰ নেতৃত্বত দুইজন কেণ্ডিডেট ৰাজ্যসভাৰ AGPৰ এজন BJPৰ এজন দুইজন প্ৰাৰ্থীকো আমাৰ যেনেকৈ পলিচি হয় তেনেকৈ আমাৰ MLA সকলে ৰাজ্যসভাত ভোট দিব আগ্ৰামাইটো যোৱাবাৰো কৈছিলে যোৱাবাৰ তেখেতেতো প্ৰত্যেক মাহতে প্ৰত্যেক মানে সপ্তাহতে চৰকাৰ গঠন কৰে কিন্তু আমি 5 বছৰৰ বাজেট সেশন কৰি পেলালোঁ আৰু তেখেতে নিজে মানে লাজ কৰি ভয় কৰি এছেম্বলিতো নাহিল হাগ্ৰামা মহিলাৰ ইমান পলায়নবাদী মানুহ ইহঁতৰ ৱাৰ্কাৰবিলাক তাক টাইগাৰ বুলি কৈ থাকে তাতে কোনো মাৰামাৰি নহয় তেখেতসকলে প্ৰথম দিন আহি এছেম্বলিত চলাতলা খুলিলে দাদাগিৰি কৰিলে আমিতো বহুত সুন্দৰকৈ 5 বছৰ এছেম্বলি চলাই আছোঁ এই এছেম্বলিতে হাগ্ৰামা মহিলাৰ ডাঙৰে আহিবলৈ সাহস নাই এছেম্বলিত আহি দুটা কথা ক'বলৈ যাৰ সাহস নাই তাৰ MCLA হোৱাৰ যোগ্য আছে জানো এনেকুৱা MCLA পাই পেলাই ৰাইজে কি কৰিব এইকাৰণে দেৱাৰগাঁৱৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে হাগ্ৰামা মহিলাৰীক আৰু কোনো কাৰণতে তাতে ইলেকশ্যনত নিজিকাই UPPLে যাকে দিয়ক সেইটোকে দেৱাৰগাঁৱৰ সমষ্টিৰ ৰাইজে জয়যুক্ত কৰাব স্যাৰ আজিৰ এই চৰকাৰী যি কাৰ্যসূচী যেহেতু আপোনালোকৰ BJPৰ লগত মিত্ৰতা আছে কিন্তু BJPৰ আজি কোনো ধৰণৰ লিডাৰক বা স্থানীয় বিধায়কজনকো দেখিলে নাই এটা যিটো মেছেজ সবকো মেছেজ দিয়া হৈছে তো গতিকে তেখেতসকলে ক'ৰবাত ব্যস্ত আছে হ'ব পাৰে আমিতো সবকো বিচাৰিছোঁ BPFৰ বিক্ৰম দৈমাৰী নামৰ এজন সদস্য BPFৰ সদস্য কৈছে যে আপোনালোকে কোনো নতুন পথৰ কোনো কাম কৰা নাই পুৰণা পথসমূহ মেৰামতি কৰিছে তেনেধৰণৰ 1600 কিলোমিটাৰ নতুন ৰাস্তা বনোৱা হৈ গ'ল 1700 স্কুল মানে ভাল কৰা হৈ গ'ল আৰু মডেল স্কুল 120খন বনোৱা হৈ গ'ল 26 লাখ খৰচ কৰি আৰু আইৱাৰ ঘৰবিলাক হিচাপ দিছোঁ নহয় সুবাইজাৰ সমষ্টিত 17 বছৰত 700 কৰিছিলে 600 সামথিং মই 700 বুলি কৈছোঁ 500 সামথিং মই 600 বুলি কৈছোঁ কিন্তু আমাৰ দিনত 5800 ঘৰ হৈ গ'ল সুবাইজাৰত যোৱাকালি মই দেৱাৰগাঁৱৰটো হিচাপ দি আহিছোঁ তো এই হিচাপবিলাক মিটিং হ'লে আপোনালোকে পাই যাই থাকিব তাৰপিছত খুদক বিক্ৰমক কিয় ইহঁতৰ দিনত 600 হৈছিল আমাৰ দিনত কেনেকৈ 5800 ঘৰ হ'ল